সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ভিডিঅ'লৈ আৰু আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল অংকুশ ব্লগ। মানে ঘটনাবোৰ কি হৈছে ধৰিব পৰা নাই। আজি কিছুদিন আগতে আমাৰ সকলোৱে মৰমৰ ইউটিউবাৰ বিকাশ দাৰ পেণ্ঠাখনো এক্সিডেণ্ট হৈছিল আৰু যোৱাকালি মই ফেচবুক চাই থাকোঁতে ৰাতি 10টামান বজাত যেতিয়া মই ফেচবুক এটা খুচুৰি আছিলোঁ, ফেচবুকত কিবা চাই আছিলোঁ, তেতিয়া মানে এটা পোষ্ট দেখা পালোঁ যে ডিম্পু দাৰ থাৰখন এক্সিডেণ্ট হ'ল আৰু তাৰ পিছতে মই অলপ চাওঁতেই এটা ভিডিঅ' দেখা পালোঁ যে ডিম্পু দাৰ থাৰখন এক্সিডেণ্ট হৈছে। সেইবাবে মানে সঁচাকৈ কি হৈছে একো ধৰিব পৰা নাই। মানে ইউটিউবাৰ সকলৰ ক্ষেত্ৰত এনেকুৱা হৈ আছে, কিয় হৈ আছে সেইটো বুজি পোৱা নাই, বা সি অকস্মাত হৈছে নে কোনোবা কৰিছে তাৰো কোনো সংকুট মই নাজানো। কিন্তু অলপ বেয়া লাগিল, কাৰণ সকলোৰে মৰমৰ, সকলোৰে চিনি পোৱা, সকলোৱে হিয়াৰ আমঠু অসমৰ 1 নম্বৰ ইউটিউবাৰ বুলি ক'লেও ভুল কোৱা নহ'ব। কাৰণ হয়, মোৰ ক্ষেত্ৰত তেওঁৰ পৰাই মই অলপ হ'লেও এক্সপিৰিয়েঞ্চ পাইছোঁ আৰু তেখেতৰ ক্ষেত্ৰত এনেকুৱা হোৱাৰ বাবে অকণমান দুখ লাগিল। সেয়েহে ৰাতিপুৱাই আপোনালোকক সেই দৃশ্যটো অকণমান আপোনালোকক দেখুৱাম বুলি মই আজি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ প্ৰেৰণ কৰিছোঁ। আগত একে বাছিলে পিছৰ ডিম্পুর গাড়ি গাড়ি চলবেন আগত একে বাছিলে পিছৰ ডিম্পুর গাড়ি গাড়ি চলবেন আগত একে বাছিলে পিছৰ ডিম্পুর গাড়ি গাড়ি চলবেন আগত একে বাছিলে পিছৰ